Hello everyone, dini जों थांगासिनो जोंनि खाथियाव थानाय गोबोरधना जिकेबि कलेजाव दिनै हानजा सुनाय दङ। दिनै लास्ट सिलभार जुबलिनि प्रग्रामाव थ' नायलांबाय थादो दिनैनि ब्लगखौ। एसे आलादा जागोन दिनैनि ब्लगा। साहा सुना लाखाबाय। प्रसेसिंनि थाखाय रेडि जाबाय नै लाइन से लाइन नै प्रसेसिंनि थाखाय जों क्लियारिस बानायगासिनो डिसिप्लिननि लाइन मेनटेन खालामगासिनो नै प्रमद बर' सारा मोनफैबाय जोंहा नै बेयाव जिरायबाय दा दसे उनाव मिटिङाव जिरायसिगोन। दाल जेखाइया एसे दङ साब्रै लाना फै खारलां साब्रै हा थां गानै थां जेखाइया एसे दं जेखाइ लाना फैगा नैनियाव जोंहा प्रसेसिंआ रेडि जाबाय नै ओइ दैमालुमोन ना दैमालु नङा इयो ओरै खालाम ओइ दैमाल बायदि नुलांखो दैमाल नङा ने बेलेग मालिकनिसो इयो गामियाव फिसिनाय सासे मालिकनि प्रसेसिंनि थाखाय रेडि नै जोंनिया सिगांथारावनो थाबाय नै आगोलाव थागोन दै मैदेर थागोन माथाम मैदेरा बबे थाखो जोंनिया जेखाइ लाग्रा माखाया ayo biban bagrama makaya ayo sengar-sengar नै biban bagrama makaya rafunai जाथार सेंग्रा बोराय माथो jombrang Deuri oi hawa ke tanah lai hawa ke tanah lemor mabar ini jauh tanah oh rai rupa tuh di Indonesia hah Indonesia tuh di dia tunggu ini lah apa ya dua katan lewat dulu kamu dah kelar nunggu kumbang di kamu dah kelar apa mengenai semuanya ya oh salah nih aku coba meldu
আমাৰ মাজত উপস্থিত হৈছে আমাৰ আমন্ত্ৰিত বিদ্যালয়ৰ মুখ্য আদৰণীয় সদস্য প্ৰমোদ বৰা ডাঙৰীয়া আমি আজি পিছলি উদাহৰণ কৰিবলৈ অনুৰোধ জনাইছোঁ তাৰ আগতে Oi gusum gue nenglah ike ini kufur ke ike ini oh dasar jadi berah Boria cara kami nonton kami episode pembukaan air untuk itu Gubernur Khaliza Bisri Junior College ya sir ya di উদযাপন কৰা এই কাৰ্যসূচীৰ আজিৰ সাংস্কৃতিক শোভাযাত্ৰাত উপস্থিত হোৱা মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু ইয়াত উপস্থিত আমাৰ সাংস্কৃতিক দলত নেতৃত্ব দিয়া দলৰ নেতৃবৃন্দ আৰু অংশগ্ৰহণ কৰা আমাৰ সদস্যসকল উদযাপন কমিটিৰ সভাপতি ডাঙৰীয়া আমাৰ কলেজৰ অধ্যক্ষ ডাঙৰীয়া আৰু শিক্ষাগুৰুসকল আজিৰ এই কাৰ্যসূচীত উপস্থিত হোৱা কলেজৰ লগত জড়িত হৈ থকা আমাৰ গভৰ্ণিং বডিৰ প্ৰেচিডেণ্ট আৰু মেম্বাৰসকল ইয়াত উপস্থিত হোৱা আমাৰ বিভিন্ন ছাত্ৰ সংগঠনৰ নেতৃবৃন্দ আৰু অঞ্চলৰ শ্ৰদ্ধাৰ সচেতন ৰাইজ মই সকলোলৈ এই ৰূপালী বৰ্ষ ৰূপাক্ষী মাইথাই ফৰ্ব ফালিনাইনি গাহাম হামলাইনাই মই নতৰপৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ बाहागो लानाय साफ्रोमनोबो आङो रुपाथि मायथाइ फालिनाय बे हाबाफारियाव बयनोबो आंनि अननाय आरो सिबिनायखौ बावहरदों साननैनि हाबाफारिजों खुंजानाय बे गबर्नरा खालिजा बिजनि जुनियर कलेजनि बे हाबाफारिया मोजाङैनो मोजां जाफुंसार जादों होननानै आङो मिजिंथिदों দুইদিনীয়া কাৰ্যসূচী যি ইয়াত লৈছে এইটো সফল হৈছে বুলি মই অনুভৱ কৰিছোঁ আপোনালোকে খুব সুন্দৰকৈ আয়োজন কৰিছে মই বিশেষ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যি শিক্ষা গ্ৰহণ কৰাত কষ্ট পাইছিলে আৰু শিক্ষাৰ পৰিৱেশটো বিনষ্ট হৈছিলে কিন্তু 2020 চনত শান্তি চুক্তি হোৱাৰ পিছত বিটিয়াল অঞ্চলত স্থায়ী শান্তি অহাৰ পিছত আজি দেখিবলৈ পাইছোঁ আমাৰ 5খন জিলাও শিক্ষাত বহুত আগবাঢ়ি গৈছে ইয়াৰ ভিতৰত বাক্সা জিলা যথেষ্ট ভাল বুলি ক'ব লাগিব বাক্সা জিলাৰ হায়াৰ সেকেন্ডাৰী ৰিজাল্ট বহুত ভাল যোৱা বছৰো ভাল এই বছৰো ভাল বিজ্ঞান শাখাটো এবাৰ আমি তামুলপুৰে অসমৰ ভিতৰত প্ৰথম স্থান দখল কৰিছে জিলা হিচাপে সো এনেকুৱা সময়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলে যি এটা ভাল পৰিৱেশ পাইছে তাত আমাৰ যিটো টিচিং লাৰ্নিং যিটো প্ৰসেস শিক্ষা দান কৰা যিটো পদ্ধতি সেইটো আমি কুষ্ট কৰি তুলিব লাগিব আৰু এনভাইৰনমেন্ট ইনসাইড আৰু আউটসাইড বিদ্যালয়ৰ ভিতৰ আৰু বাহিৰৰ পৰিৱেশটো ঠিক কৰি ৰাখিব লাগিব মই এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিছোঁ আজিৰ সময়ত ছাত্ৰ ছাত্ৰীৰ কাৰণে খুব ভাল সময় কাৰণ কোনোবা যদি চৰকাৰী চাকৰি কৰিম বুলি আজি পঢ়িছে সি খালি নিজৰ পঢ়াটো ধ্যান গুৰুত্ব দিলে হ'ল ভাল নাম্বাৰ আনিলে হ'ল ইন্টাৰভিউ পাস কৰিলে হ'ল আগৰ নিচিনা কোনো ঘোষ দিব নালাগে নিজৰ বিচৰা চাকৰিবিলাক ল'ব পাৰে যদি বেলেগ কাম কৰিব বিচাৰিছে এই ক্ষেত্ৰতো আজি আমাৰ বিভিন্ন বিষয়ত যদি ভালকে পঢ়িব পাৰে এজন ভাল এন্টাৰপ্ৰেনাৰ হোৱাৰ কাৰণে সাংস্কৃতিক দিশতে হওক স্পৰ্টছৰ দিশতে হওক যি কাম কৰিম বুলি ভাবে এই দিশতে আজিৰ সময়ত যোনে টেলেণ্ট হয় যাৰ মেৰিট আছে সি সদায় গুৰুত্ব পায় সেই কাৰণে আজিৰ সময়ত আমি বিচাৰিছোঁ মাল্টি টেলেণ্টেড ষ্টুডেণ্ট সি পঢ়াৰ লগতে গীত গোৱা খেলা ধূলা সবতো সি এক্সপাৰ্ট হ'ব লাগিব আৰু আজিৰ সমাজখনে শিক্ষাক বহুত ভাল মানে অগ্ৰাধিকাৰ দিছে এই কাৰণে শিক্ষাক কোনো নেগলেক্ট কৰিব নালাগে কোনোবা খেতিয়কে হওক কোনোবা দোকানী দিয়ক কোনোবা ব্যৱসায়ী কৰক যদি শিক্ষাটো ভালদৰে ল'ব পাৰে তেনেহ'লে সি প্ৰত্যেকটো কামতে সফল হ'ব পাৰে বিটিআৰ চৰকাৰখনে আমি এলপি স্কুলৰ পৰা ইউনিভাৰ্চিটিলৈকে যিমানখিনি অনুষ্ঠান বিটিআৰ অঞ্চলত আছে
আমি সকলোক আন্তৰ্গাঁথনিৰ কাৰণে সহায় কৰি আছো যিবিলাক ফান্ড লাগে সেইবিলাক দি আছো অসমৰ তৰফৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে মডেল কলেজ নিৰ্মাণ কৰা মডেল হায়াৰ ছেকেণ্ডাৰী হাই স্কুল নিৰ্মাণ কৰা বিভিন্ন আঁচনি লোৱা হৈছে আমাৰ কাউন্সিলত আমি কিছুমান মডেল স্কুল নিৰ্মাণ কৰিছো আৰু 2024ৰ পিছত কোনো এখন স্কুল যাতে বৰষুণ 3 কোটি বৰষুণ কৰিব লগা নহয় এইটো নজৰ ৰাখি ইতিমধ্যে প্ৰায় 1200 স্কুল আমি ৰিনোভেশন ৰিপেয়াৰিং আৰু নতুনকৈ বনালো আৰু যি 4-500 স্কুল আছে এইখিনিকো আমি টাৰ্গেট লৈছো এইবাৰ ঠিক কৰাৰ কাৰণে মই এই জুনিয়ৰ কলেজখনৰ আমাৰ সিদিনা মোক লগ কৰোঁতে কৈছিল ইয়াতে এটা বাউণ্ডাৰী ৱাল লাগে লাইব্ৰেৰী লাগে কম্পিউটাৰ লাগে এই গোটেইখিনি এই নেক্সট যিটো ফাইনেন্সিয়েল ইয়াৰ আহি আছে ইয়াক সম্পূৰ্ণ কৰি দিয়া হ'ব গোবৰ্ধনা অঞ্চলটো যথেষ্ট লাহে লাহে আগবাঢ়িছে ইয়াৰ বহুত পজিটিভিটি মই দেখিবলৈ পাইছোঁ আমাৰ আদিবাসী বড়ো মাইনৰিটি বঙালী বিভিন্ন অসমীয়া বিভিন্ন জনগোষ্ঠী আছে ৰাজবংশী সকলো সমিল মিলে গোবৰ্ধনা অঞ্চলত আজি একত্ৰিত হৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান হোৱাটো বিচাৰিছে মই পুনৰ জানুৱাৰী মাহত গোবৰ্ধনালৈ আহিম আৰু তেতিয়া আমাৰ ইয়াত এটা দৰবাৰ ঘৰো আছে যিটো ৰিপেয়াৰিং কৰিব লাগে গোবৰ্ধনাত আমাৰ এটা ব্লক আছে এইটো ঠিকমতে প্ৰচলন হ'ব লাগে যি কাম আছে গোবৰ্ধনা খাৰিজা এই অঞ্চলত এই কামখিনি ভালকে কৰাৰ কাৰণে মই সকলো দল সংগঠনক লগ কৰিবৰ কাৰণে এই অঞ্চলৰ ৰাইজক লগ কৰিবৰ কাৰণে জানুৱাৰী মাহত আহিম আজি পুনৰ মই বিদ্যালয়ৰ এই बेसेबांबा गोलाव नोंसिना बेसेबांबा गोलाव बिसोर दं बेसेबांबा जोंनि सिङावसो Pinjau hutan anak, berapa aja bra? Pinjau hutan labra mak yang masih sih le. Bukan ah? Oh iya, hawa kita yang mana? Pinjau hutan mana ini? Hawa kita pinjau hutan yang mana? Oh tuh sih, hawa katanya di sini. Hah? Ada masa sini ya? Hah? Hondu nazar jitu tini gitar jule deh. Hondu nazar jitu tini gitar jule deh. और यहाँ
আৰু আমাৰ जामु जानायाव फैलायबाय नै एकदम जायगायानो गैया पुरा wah माथो सोरबासो दंसैलाय जालायनोसै निरामिसबाबो गैला उखैनो हाथारला नै उदै बिलिरगासिनो जेबो गैया नै बुद ओंख्रै माबा माबि मटर गरनै ओमफ्राय पापर मानसिफ्राबो बुरजा जाहैबाय नालाय जाहोनोबो हाला बायदि আমন্ত্রণ জানাইছো নাও খেল এলেঙামারি बाबरे बाप नाव लाना मोसासिगोन नै माबाया তাৰপিছত হাজু হৈ থাকিব লাগে খুচৰাবাৰী বড় হাই স্কুল মহাবিদ্যালয়ের প্রবক্তা কামেশ্বর স্বরূপ মাইক্রোফোনটো মই আনুষ্ঠানিক অর্পণ কৰিছো পৰৱৰ্তী কাৰ্যসূচী চলাই লোৱাৰ কাৰণে ধন্যবাদ আর দুষ্ট বুঝাবো তোমাকে বাংলা তোমাকে মা দুষ্ট বুঝাবো নাই ইমান মানে দয়বাই ওখানে এইখিনিতে মই জিকেবি প্ৰতিষ্ঠাপক সম্পাদক শ্ৰী জিতেন চন্দ্ৰ দাসদেৱক মঞ্চলৈ আহিবলৈ আমন্ত্ৰণ জনাইছো লগতে সময়ত আমি বিভিন্ন ক্ষেত্ৰত হয়তো বঞ্চিত হ'ব লগা হয় বিভিন্ন অসুবিধাৰ সন্মুখীন হ'ব লগা হয় বৰ্ডাৰ এৰিয়া হ'লে অকণমান সমস্যাৰ সন্মুখীন হয় কিন্তু বৰ্ডাৰ এৰিয়াৰ দুয়োপাৰে থকা মানুহৰ যদি আন্তৰিকতা থাকে দুয়োপাৰে যদি থকা মানুহখিনিৰ মাজত যদি এটা সুন্দৰ মনোভাৱ থাকে তেনেহ'লে এই মহাবিদ্যালয়খন আজিৰ যিটো পৰ্যায় পাইছে আৰু অধিক ইয়াতকৈ আৰু ভাল পৰ্যায়লৈকে আমি লৈ যাব পাৰিম বুলি আমি আশা কৰিব পাৰোঁ গতিকে সীমামূৰীয়া বৰপেটা আৰু বাক্সা জিলাৰ প্ৰতিজন ৰাইজক মই আহ্বান জনাম যে এই মহাবিদ্যালয় বাক্সা আৰু বৰপেটা জিলাৰ মহাবিদ্যালয় গতিকে আমি দুয়োখন জিলাৰ জিলা প্ৰশাসনক হেঁচা প্ৰয়োগ কৰিব লাগিব দুয়োখন জিলাৰ ৰাজনৈতিক নেতাবিলাকক আমি হেঁচা প্ৰয়োগ কৰিব লাগিব যে আমি কেনেকৈ এই মহাবিদ্যালয়খন আগুৱাই লৈ যাব পাৰোঁ